Question number 1. How does Nelson Mandela define the meaning of courage? অর্থাৎ নেলসন মেন্ডেলাই কেনেকৈ সাহসৰ অৰ্থ দিছিল? অপশ্যন এ ট্ৰাম্প অভাৰ ফেয়াৰ, অপশ্যন বি ট্ৰাম্প অভাৰ লাভ, অপশ্যন সি ট্ৰাম্প অভাৰ সেলফিশ, অপশ্যন ডি ট্ৰাম্প অভাৰ প্ৰভেটি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ ট্ৰাম্প অভাৰ ফেয়াৰ, মানে ভয়ৰ ওপৰত জয়লাভ কৰিছিল। Question number 2. Where did ceremony take place? অৰ্থাৎ উদযাপনটো ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ ৰক ষ্টন এম্পি থিয়েটাৰ, অপশ্যন বি চেনষ্টন এম্পি থিয়েটাৰ, অপশ্যন সি গ্লাছ ষ্টন এম্পি থিয়েটাৰ, আৰু অপশ্যন ডিটো দিয়া আছে নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চেনষ্টন এম্পি থিয়েটাৰ। এই ঠাইত চেৰেমনিটো উদযাপন কৰা হৈছিল। Question number 3. Which flame can be hidden but never extinguished? মানে কোনটো শিক্ষা লুকুৱাব পাৰি কিন্তু কেতিয়াও নহয়? ইয়াৰ অপশ্যনকেইটা দিয়া আছে অপশ্যন এ মেন্স লাভ, অপশ্যন বি মেন্স নেচাৰেল ৱে, অপশ্যন সি মেন্স গুডনেছ, অপশ্যন ডি নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মেন্স গুডনেছ, মানে মানুহৰ ভাল পোৱা। Question number 4. Which day was the largest gathering of international leaders on South Africa soil for the installation of South Africa as democratic non-racial government? মানে কোন দিনৰ আটাইতকৈ ডাঙৰ সমাৱেশ আছিল দক্ষিণ আফ্ৰিকাৰ মাটিত আন্তঃৰাষ্ট্ৰীয় নেতাসকলৰ বাবে দক্ষিণ আফ্ৰিকাৰ প্ৰথম স্থাপন গণতান্ত্ৰিক অবৰ্ণবাদী চৰকাৰ? ইয়াৰ অপশ্যন দিয়া আছে 9th মে, অপশ্যন এ অপশ্যন বি 10th মে, অপশ্যন সি 11th মে, অপশ্যন ডি 12th মে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰ্থাৎ 10th মে। Question number 5. What is a country's greatest wealth? মানে এই দেশৰ আটাইতকৈ ডাঙৰ ধন সম্পত্তি আছিল? অপশ্যন এ ইটছ মিনাৰেলছ, অপশ্যন বি ইটছ পিপুল, অপশ্যন সি ইটছ টেকনলজি, অপশ্যন ডি নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইটছ পিপুল, অপশ্যন বি শুদ্ধ উত্তৰ। Question number 6. What does depth of oppression create? অত্যাচাৰৰ গভীৰতাই কি সৃষ্টি কৰে? অপশ্যন এ অপ্ৰেছড, অপশ্যন বি হাইটছ অফ কাৰেক্টাৰ, অপশ্যন সি প্ৰভিটি, অপশ্যন ডি লেক অফ দ্য ফ্ৰীডম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাইটছ অফ কাৰেক্টাৰ, মানে চৰিত্ৰৰ উচ্চতা। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি। Question number 7. Who according to Mandela is not free? মানে মেণ্ডেলাৰ মতে কোন মুক্ত নহয়? অপশ্যন এ অপ্ৰেছৰ, অপশ্যন বি অপ্ৰেছ, অপশ্যন সি both 1 and 2, অপশ্যন ডি নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অৰ্থাৎ both 1 and 2, ৰাইট এনচাৰ।